হেল্ল' এভৰিৱান, আজি আহিছিলোঁ মই লখিমপুৰলৈ। আবেলি 9:30 হৈ থকা আমি মীনা বজাৰখন চাবলৈ বুলি ওলাই আহিছিলোঁ আৰু প্ৰায় মাহ ধৰি এই মেলাখন চলি আছে। আমি আহি পাই প্ৰথমতে অলপ ঘূৰি পকি ল'লোঁ, চালোঁ সকলোবোৰ। তাৰপিছত এই যে গেমটো দেখিছে, মই খেলি চাইছিলোঁ। আপোনালোকে বাৰু খেলি পাইছেনে? আৰু মই হ'লে এটাও টিকাব নোৱাৰিলোঁ। আৰু এওঁ গোলগাপ্পা খাবলৈ বাৰু একদম ৰেডি হৈ আছে। দাদা ভালৰ ভালটোহে দিব দিয়া আকৌ দেই। তাৰপিছত চিঞৰ শুনি নিশ্চয় গম পাইছেই চাগে কেনেকুৱা এটা। আমি চকৰিটোত দেখি আছোঁ, একদম ওপৰলৈ যে আহি যায়, ইয়াৰ পৰাই মীনা বজাৰখন এয়া চাই লওক। আৰু এই যে গাড়ীত উঠি ঝাটকা যে খায়, বা কি অৱস্থা হৈছে আমাৰ, পূৰা ঘামি জামি অৱস্থা বেয়া হৈ গৈছে। আজিলৈ আহোঁ, বাই।